आं गिबि-गिबियावनो नोंथांमोनखौ फंसे बाथ्रा सोंनो सानदों। परिबर्तनखौ नांगौ ना नाङा? नांगौ। आंनोबो सोलायनायखौ नांथारगौ। बिदिब्ला जोङो ट्रेक्टरनि सावगारियाव भट होनानै राकेश बर'खौ देरहाहोनांगौ। मानोना रायजो राजा नोंथांमोन हाग्रामा महिलारिया मा मावदों मा मावाखै आं बेखौ बुंनो सानाखै। आं बुंनो जे हाग्रामा महिलारिया थांनाय 15 बोसोराव जेसेबां खामानि मावदों जों 5 बोसोराव बिनिख्रुइ बांसिन खामानि मावगोन। दिनै आं नोंथांमोननि गेजेराव राव होखाबाय। नोंथांमोना नोंथांमोननि खामानि मावनो थाखाय जों ट्रेक्टरनि सावगारियाव भट होनानै देरहाहोनांगौ। मानोना रायजो राजा नोंथांमोननि भटजों बे बोसोराव डिजिटेल सरकार खालामथारगोन आरो जों बर' आरो अबर' गासैबो खौसे जानानै दावगालांगोन। मानोना रायजो राजा नोंथांमोन आरो मोनसे बाथ्रा भारतनि गाहाय मन्त्रि नरेन्द्र मोदी जों राहुल गान्धीया रुजुजाया एबा समाया। प्रमोद बर'जों हाग्रामा महिलारिया गोरोबजाया एबा समाया। प्रमोद बर'आ हाग्रामा महिलारिनि गोबां जनसंख्यायाव दंथार। मानोना रायजो राजा नोंथांमोन हाग्रामा महिलारिया थगायग्रानि राजा नंगौ ना नङा? नंगौ। हाग्रामा महिलारिया थगायग्रानि राजा। अन्थाइ प्रमोद बर'आ दुखिया गैया रोङैफोरनि थाखाय असेलुगुथार। मानोना रायजो राजा नोंथांमोन जे মই ক'ব বিচাৰিছো এতিয়া যে আমি বড়োসকলৰ যিটো আত্মনিয়ন্ত্ৰণৰ সংগ্ৰাম এই সংগ্ৰামৰ লগত আমি সকলোৱে মুছলমান সম্প্ৰদায়ৰ মানুহ আগতেও আছিলো আৰু এতিয়াও থাকিম। আৰু বড়োসকলৰ যি দলে নাকি দুৰ্নীতি কৰাপশ্যন কৰিছে জংগল ৰাজ কৰিছে সেইসকলৰ লগত আমি আৰু নাই। মই আৰু এটা কথা আপোনালোকক সুধিব খুজিছো। মই অলপ আগতে কৈছো যে যদি আমাৰ এইবিলাক ইউটিউবৰ চৰকাৰ আহি যায় তেনেহ'লে আমি বড়ো আৰু অবড়ো সকলোৱে মিলিজুলি একেলগত আগুৱাই যাম, হয়নে নাই? সরকার হওয়ার পিছত আমি কি এটা জাতিয়ে আৰু এটা জাতিক হিংসা কৰিম নেকি? কৰিম নেকি? নকৰো। সরকার হওয়ার পিছত আমি কি এটা জাতিয়ে আৰু এটা জাতিৰ ওপৰত দাদাগিৰি কৰিম নেকি? কৰিম জানো দাদাগিৰি? বড়োসকলে মুছলমানৰ ওপৰত দাদাগিৰি কৰিব নেকি? নকৰে। মুছলমানসকলে বড়োসকলৰ ওপৰত দাদাগিৰি কৰিব নেকি? নকৰে। আমি একেলগতে মিলি জুলি একে ভোজত আগুৱাই যাম, হয়নে নাই? আমি আগুৱাই যাম, একেলগতে আগুৱাই যাম। আমাৰ মাজত হিংসা নাথাকে। হাগ্ৰামা
মহিলাৰী বিপিএফ দলৰ নেতৃত্বত 17 বছৰৰ ভিতৰত মুছলমান আৰু বড়োসকলৰ লগত মাজে মাজে ভাতৃগত সংঘাত হৈ গৈছিল। সেই সংঘাতটো আমি চিৰদিনৰ কাৰণে বিদায় দিব ওলাইছো আৰু সেই সংঘাতটো আমাৰ মাজত নাহে। এই কথাটো আপোনালোকে জানি ৰাখিব। আজি মই অলপ আগতে গম পাইছো এই মুছলপুৰ সমষ্টিত ৰাকেশ বড়ো ডাঙৰীয়াক মুছলমান সম্প্ৰদায়ৰ মানুহে 80% ভোট দিব ওলাইছে আৰু ৰাকেশ বড়ো ডাঙৰীয়াৰ আজিৰ তাৰিখত মই ক'ব পাৰো যে তেওঁ বিজয়ী হৈ গৈছে, জিতি গৈছে। আৰু আজিৰ তাৰিখত এই মুছলপুৰ সমষ্টিত ৰাকেশ বড়ো কোনো হাৰাৱালা মাইকা লাল পইটা হোৱাই নাই। রাকেশ বড়ো জিতিব, 100% জিতিব। কারণ আমি মুসলমান সম্প্রদায়ের মানুষ তুমি আছো আর বড় কিন্তু আছে, কবই নালাগে, নহয় জানো? গতিকে আমি এইবার আমার এই রাজ্যের পৰা মরুভূমির পৰা দুর্নীতি করা সরকার আমি একেবারে দিনের গানে বিদায় দিই, মজা নাই। জন্ম দেখাও হাগ্রামা মহিলারি আর হাগ্রামা মহিলারি বিপিএফ দলক বিটিআরনি রাজধানী ভাই চাঁদি টুকরা বাজারে বিদায় হবেন। আরো হাগ্রামা মহিলারি মাসিয়াও বিটিআরনি রাজধানীও বেবছরাও প্রমোদ বড় আরো ইউপিপিএল দল হইতার গান আরো বেনেওরাও বিটিআরা হালামাও বিপিএফ দলুয়া মুখ খানায় দুলিয়া নমনা নোয়া নমো হ্যাঁ ট্রেক্টর দম নাঙ্গলা বাবুল হানো বল হানো বে নাঙ্গল বারাইয়া ট্রেক্টর দম গুন্ডি দালানো মানে নাং রাইজে রাজা রুখাঙ্গন যে বেবারাও ইউপিএল সরকার একদম গ্যারান্টি। হ্যাঁ মানে নাং রাইজে রাজা রুখাঙ্গন নুনখাঙ্গন দিনৈনি কারিগাঁও মিথি নানিলা বিটিআরা বেই ইনছা বিজাথিনি বিপিএফ দলুয়া মুখাং সুমন হবাই আৰু তেওঁলোকে কেতিয়াও আহিব নোৱাৰে। 40টা সমষ্টিৰ ভিতৰত সিহঁতৰ মুখ কলা কৰি গৈছে, সিহঁতক ভয় খাই গৈছে, হয়নে নাই? হাগ্রামা মহিলারিয়া যেসেবান দিন গেলে দংমান গেলে গ্রাম করে দং সো গেলে দংমান বেবারা গুঠিং ফেলারি দং এবার গেলে দংমান দং থালা গুগলি ভাই বেউ খাই ন বেবারাও বেথেঙ্গা জগৎ জ্ঞানায় খাতার হয়। এইবার কিন্তু হাগ্রামা মহিলারি ভয় খাই গেছে। তার কারণে আমার উদালগুড়ি যেটা যায় মনে মনে যায়, গাছ ছাদ না লাগে, একো নাই, মনে মনে এটা সাধারণ মানুষ নিচিনা গৈ মিটিং করে। আপোনালোকে জানে মই এতিয়া যোৱা 2 তাৰিখৰ পৰা কোকৰাঝাৰ আছিলো। 3 তাৰিখে হাগ্রামা মহিলারি দলে তাৰমানে এই বাউসুন্দর কমিটিত এটা মিটিং পাতিছিল। সেই মিটিংখনত যেটা রাইজ নাই সেটা হাগ্রামা মহিলারি কমিটি কৰিব হয়। দলৰ মানুহবিলাকে ক'ব লাগে ওচৰত ইটা ভাটা আছে কিন্তু ধুবুৰী ডিষ্ট্ৰিক্টত এই ইটা ভাটাৰ মানুহবিলাকক হাজিৰা দি দি মহিলাবিলাকক শাৰী আৰু ব্লাউজ কিনি আনি দি দি তাৰমানে জনমেজলি দেখালে। এইটো দশা হৈ গৈছে বিপিএফ দলৰ। গতিকে ইয়াত ক'ব লগা নাই, আমাদের 40টা সমষ্টিৰ ভিতৰত আমি 30ৰ পৰা 32টা সমষ্টি পাম, এইটো শিউৰে সাৰ্টেন আৰু চৰকাৰ গঠন কৰিম, এইটো ছিল সত্য কথা। গতিকে আপোনালোকে মই আজিৰ সময়ত অনুৰোধ কৰিব বিচাৰিছো, যদি অনাবৰো ভাই বন্ধুসকল আছে নিশ্চয় আপোনালোকে শুনি আছে যে হাগ্রামা মহিলারি দলে আমার
মানে মধুর যিটো মিলন, এই মিলন নষ্ট করার কারণে বিভিন্ন জায়গায় বিভিন্ন ধরনের প্রতারণা, বিভিন্ন জায়গায় বিভিন্ন ধরনের উচতনি দি আছে। এইবিলাক কথা আমি বুঝব নালাগে। মাটি বাড়ি কাঢ়ি দিব এইটো কোনো নতুন কথা নহয়। এইটো ভাৰত স্বাধীন হোৱাৰ দিনৰ পৰাই মাটি বাৰীৰ সমস্যা আমাৰ হৈ গৈছে। এতিয়ালৈকে সেই মাটি বাৰীৰ সমস্যা সমাধান হোৱা নাই। আজি ভাৰত স্বাধীন হোৱা ৭৭ বছৰ হৈ গ'ল। বিজেপি, কেজিপি, কংগ্রেস কিমান সরকার পার হয়ে গেল, মাটির সমস্যা সমাধান করার কথা কোনো সরকারে কোন আছে। কিন্তু এইবার প্রথমবারের কারণে আমার প্রমোদ বড়ডাঙ্গরিয়া আহি কৈছে যে যদি মই এইবার ইউপিএল সরকার কৰিব পাৰো তেনেহলে এই দীর্ঘদিনীয়া যিটো মাটিৰ সমস্যা আছে এই সমস্যা মই সমাধান কৰি দিম বুলি কথা দিছে। গতিকে মই ক'ব বিচাৰো আমার অনাবরু ভাই বন্ধু সকলে যাতে ভুল কথা বুঝি না পায়, অনাবরুর কথা এই হাগ্রামা মহিলাকে দলের কথা শুনিব নালাগে। আপনালোকে জানি বুঝি ভুল নকৰিব। হাগ্রামা মহিলাৰী ১৭ বছৰত আমাৰ মুছলমান সকলক মাত্ৰ ব্যৱহাৰ কৰি আহিছে। যেনেকৈ এটা চিম্পল পানীৰ বটল, পানীটো খোৱাৰ পিছত